মাজেৰে বাট সুবৰ্ণ মন্দিৰত সোণৰ শৰাইখনি কৃষ্ণই বহি আছে তাত। হে ৰাম কৃষ্ণৰ বিক্ৰমে দেখিলো স্বৰাজ্য পৰমৰ বিস্মৰি মনে। স্বামীহে নাজানি বুলিবে লাগিলে প্ৰণাম কৃষ্ণৰ চৰণে। হে ৰাম জানিলো তোমাক জগত ঈশ্বৰ তুমি সনাতন হৰি। জীৱৰ নিৰন্তৰ পৰমাত্মা মৃত্যুক অন্তে তুমি। হে ৰাম ভকত বহি আছে শাৰী শাৰী কৰি দিয়া যাওঁ মাজেৰে বাট। সুবৰ্ণ মন্দিৰত সোণৰ শৰাইখনি কৃষ্ণই বহি আছে তাত। কৃষ্ণ 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 বুলি মাতো আদৰি সাদৰি চৰণতে পৰি কান্দো বাগৰি বাগৰি। হে ৰাম বৃন্দাবনৰ মাজে প্ৰভু আছিলা লুকাই ভালেহে গোপিনী কান্দে বিচাৰি নাপাই। হে ৰাম বিচাৰিলো বিচাৰিলো অনেক পৱনে পাইলো গয়া তুলসীয় তলে। কৃষ্ণ শ্যাম কলিয়া কদম গছত উঠিয়া বাঁহী সুৰে ৰাধাক মাতে ৰাধা ৰাধা বুলিয়া শ্যাম কলিয়া। হে ৰাম কিনো চিকুণ কদম জুপি কিনো চিকুণ ডাল কিনো চিকুণ নন্দ কানাই বাঁহী বজাই ভাল শ্যাম কলিয়া। হে ৰাম হালি আছে কদম জুপি মেলি আছে পাত বাঁহী বজাই শ্যাম কানু বহি আছে তাত। শ্যাম কলিয়া ৰাম জয় হৰে কৃষ্ণ।